हेलो फ्रेंड्स की खबर आपनालोকৰ आशा करो সকলো ভালে আছে আমি আজি তিনটাই গৈ আছো খুৱাং কললোৱা দেউৰী গাঁও আজি আছে আমাৰ পেহিয়েতৰ দহা কাৰণ পেহিয়েতৰ আবৈ ঢুকাইছিলে মানে পেহি হাহু আমাৰ আইতা আমি আইতা বুলি ক'ব লাগে তেখেত ঢুকালে তেখেতৰ আজি দহা আছে আজি 2 বছৰৰ পিছত কৰিছে দহাখন আমি তালৈ এতিয়া গৈ আছো বলক আপোনালোকক আজি ব্লগটো সম্পূৰ্ণভাৱে দেখাম আৰু যি সকল লোকে মোৰ ভিডিও নতুন কৈ আছে তেখেতসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এয়া আমি পালোহি এয়া আমাৰ গাঁৱৰ ডিব্ৰুগড়ৰ মানে বঙাল গাঁৱৰ আমাৰ খুৰী হেতি বৰমা হেতি ইয়াত বহিছে তাৰ পাছত মোক জুকাইছেও লগতে আৰু এফালে আলহীও বহি আছে সিহঁতৰ ঘৰৰ গাঁৱৰ এয়া আবৈ ইয়াতে আবৈ ফটোখন দি চাকি তাকি জ্বলাই থৈছে এ ধুনিয়াকৈ এফালে সকলো আলহী দুলহী আহিছে আমাৰ গাঁৱৰ ডিব্ৰুগড়ৰ আহিছে গাঁৱৰ আহিছে ডিব্ৰুগড় আমাৰ বঙাল গাঁৱৰ আহিছে মানে ইয়াতো মানুহ বহি আছে আমাৰ গাঁৱৰে হয় আৰু ৰাজহুৱা যিখিনি মানে নিয়ম কৰা মানুহখিনি পথাৰত আছে পথাৰতে ৰাজহুৱা এয়া আমাৰ গাহেতি খুৰাহেতি আহিছে ইয়াত খাবলৈ দিছে মানে খোৱা জেগা ইয়াত কৰিছে আলহীৰ বাবে ৰাইজৰ খোৱাখিনি অলপ বেলেগকৈ দিছে মানে ইয়াত এইখিনি ৰাইজৰ খোৱা প্ৰথমে এইটো আপোনাৰ কিবা কেঁচাই খোৱা নে কি বুলি কৈছিলে এই বস্তু আমি সিমানটা নাজানো মই দেই মানে ইয়াতে সিহঁতে সকলো বহিছে এয়া কাবেৰী পেহীৰ মানে পেহাৰ ভাগৰ বাইকৰ ছোৱালী ডাঙৰ গৰাকী এয়া সকলো ৰাইজ ইয়াতে বহি খাইছে পুৰুষ ভাগে মহিলা ভাগে আৰু জীয়ৰী ভাগে সেনেকৈ আৰু ইয়াত আছে এই লোকসকলে মোক কৈছে ভণ্টি এফালে আহাচোন বুলি মাতিলে মানে ইয়াত পৰিৱেশটো ধুনীয়াকৈ উঠাই দিছো মোৰ প্ৰিয়া মেচ মেধি ধুনীয়াকৈ দেখাইছে এয়া সকলোৱে ইয়াত গাহৰি আজি কাটিছিলে দহাৰ যিহেতু সকামৰ যা যোগাৰ কৰিছিলে গাহৰি কটীয়া মানুহসকল এয়া গোটেইসকল ইয়াতে ৰখি আছে ঠিক আছে লৈ আহিম চিন্তা কৰিব তেখেতসকলে মোক আকৌ মাতিছিলে ভাত খোৱা সময়ত কিন্তু মই গম নাপালোঁ ভাত খোৱা অৱস্থাত তেখেতসকলে কেতিয়া খালে সেইবাবে মই তেখেতসকলক ভিডিঅ' কৰা নহ'ল ইয়াত সকলো কি ধুনীয়াকৈ সুন্দৰভাৱে শাৰী পাতিকৈ বহিছে দেখিছেনে এই পথাৰত যি বহিছে তেখেতসকলে তামোল গছ কাটি ইয়াত পাৰি দিছে মানে তাৰপিছতে ইয়াতে কাটা মেলা চব ইয়াতে কৰিছে মানে আৰম্ভ হৈছে প্ৰথমখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ দেউৰী নিয়মত মেইন গাহৰি আৰু সাঁজ সিহঁতি সাঁজটো মদ বুলিয়ে কয় আমি সাঁজ বুলি কওঁ যিটো চাউল দি বনায় এয়া খুৰী আছে খুৰীহঁতৰ লগতো মানে আমি অলপ দেৰি বাহিৰত ৰখিলোঁ আৰু ইয়াত সকলোখিনি ইয়াত সুন্দৰভাৱে আয়োজন কৰা হৈছে আমি যিহেতু আমাৰ দেউৰী সাজটো আমি পৰিধান কৰা নাই সেইবাবে আমি ইয়ালৈ যাব নোৱাৰোঁ ইয়াত সকলোখিনি ইয়াত এনেকৈ ইমান সুন্দৰভাৱে ইয়াত বহি আছে মই দূৰৰ পৰা ভিডিঅ'টো কৰিছোঁ এইফালে বনাইছিলে এইফালে বনোৱা ঠাইডোখৰ ইয়াত সকলোৱে ইয়াত খাই আছে ইয়াত বিলাই আছে এয়া দেখিছেনে ইয়াত মানে আপোনালোকৰ যিবিলাক আমাৰ পেহা পেহীয়ে সিহঁতৰ ঘৰৰ মানুহে যিবিলাক বস্তু দান কৰিছিলে আবৈ নামত মানে আইতাগৰাকীৰ নামত সেইবোৰ ইয়াত মানে বলি চলিব আপোনাৰ কি কয় চৰি দেই বেয়া নোপোৱা হেৰি নিলামী কৰে যে তেনেকৈ মানে বলি চলিব ইয়াত কোনে কিমান দাম দিব পাৰে আৰু চবেই মানে 10 টকাৰ পৰা বলি ষ্টাৰ্ট কৰে চবেই মানে মোবাইল বেগ যি ইউজ কৰিছিলে কাপোৰৰ পৰা ইত্যাদি কৰি মানে পাৰ্চনেল বস্তু যিবিলাক আছিল মানে আৰু মোৰ ফোন বেগ বিচনা চাদৰ আপোনাৰ গামোচা ব্লাউজ যি পিন্ধিছিলে যি লৈছিলে সেই সকলোবোৰ ইয়াত মানে হেৰি এনেকৈ সিহঁতি বেচে পিছত যিবিলাক দানত উঠে দানত উঠাৰ পিছত তেখেতসকলে বলি লগাই মানে আৰু ইয়াত দান দিয়া মানে ঘৰৰ পৰা যি দান দিছিলে যিগৰাকী আমাৰ আইতা ঢুকাইছিলে তেখেতৰ বস্তুখিনি ইয়াত হেৰি কৰিছে ফটো নাই ভিডিঅ' কৰিছোঁ এয়া মানে বস্তুবোৰ এনেকৈ দান দিয়া উঠাৰ পিছত মানে বিক্ৰী কৰে বিক্ৰী কৰা এয়া আপোনাৰ হেৰি লাগি কৰি আছে
চবৰে নিয়মবোৰ অলপ বেলেগ বেলেগ, ইয়াৰ নিয়মবোৰ অলপ বেলেগ বেলেগ। চবটো মই আপোনালোকক ভালকৈ দেখাব পৰা নাই, অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া এখন জাল, মাছ ধৰা জাল, এইখন এতিয়া কৰিব, এখন এতিয়া নিলামী কৰিব, নিলামী কৰা ধৰি কৰি আছে। সঁচাকৈ নিয়মবোৰ মানে আমাৰ নিয়মতে বহুতখিনি বেলেগ তেখেতসকলৰ, আৰু ফূৰ্তিও কৰে মাজতে, মানে কোনো যাতে দুখ কৰি নাথাকক এটা ঘটনা কৰাৰ পিছত। তাৰ উপৰি হাঁহি ধেমালি সকলোখিনি ঠিক থাকে গৈ। এখন মাছ ধৰা জাল দেখিছেনে, মাছ ধৰা লাঙি জালখন তেখেতে মানে দেখাইছে। আৰু এখন 10 টকা পা বোলে এগৰাকীয়ে কৈছে আমাক নালাগে, আমি গাঁৱলীয়া মানুহ, আমাৰ ধেৰ আছে বোলে, টাউনৰ মানুহে ল'ব লয় যদি 10 টকা 20 টকা দি দিম বোলে। তাৰপিছত এতিয়া ইয়াতে দাদা কেইজনমান আছে, লগ পাইছোঁ। দাদা ক'ব লাগে নে বেলেগ কিবা ক'ব লাগে নেজানো। তেখেতসকলে ইয়াত খোৱা দহাবিলাক কেনেকৈ পাতে, তাৰ নিয়মবোৰৰ বিষয়ে ভালকৈ বুজাই দিব। মই সিমানকৈ নাজানো, তেখেতসকলে মানে বুজাই দিব। কওক নিয়মবোৰ কেনেকুৱা ধৰণৰ কৰে। সেই দাদাসকলে মোক মাতিছে, কিন্তু কেমেৰা আগত যাবলৈ লাজ পাইছে। সেইবাৰ বাৰু তেখেতসকলে ধুনীয়াকৈ কৈ দিয়ক যে নিয়মবোৰ আপোনালোকৰ কেনেকুৱা ধৰণৰ কৰে। আমাৰতো নিয়মবোৰো বেলেগ, আপোনালোকৰ নিয়মবোৰ বেলেগ ধৰণৰ। মানে আমি ৰাতিপুৱা কষ্ট কৰি আহিলোঁ, তাৰপিছত আহি মেলি মানে আমি তাৰমানে আহি মেলি মানে জলপান চলপান দিয়ে, জলপান চলপান দিয়াৰ পিছত আহি মেলি মানে আকৌ গা পা ধুই আকৌ ভাত খাবলৈ আহিব লাগে। মানে তাতে মাংস খোৱা হয় মানে, বা ভাত খোৱা হয়। ইয়াতো নিয়মটো আপোনালোকৰ মেইন গাহৰিটোৱে প্ৰথমতে আহি মেলি মানে গাহৰি চাহৰি কাটি কুটি আপোনালোকৰ যা যোগাৰ কৰি তাৰপিছত খোৱাবিলাক আৰম্ভ হয়। যেনেকৈ ট্ৰাইবেল মানুহ হয়, আমি ট্ৰাইবেল মানুহ বাইদেউ, আমি ট্ৰাইবেল মানুহ হয়। ভাল লাগিছে, চবৰে সমাজখন ভাল লাগিছে, নিশ্চয় ভাল লাগিছে। মোৰ ইউটিউব চেনেলটোৰ নাম প্ৰিয়া চেনেল 123 বুলি আছে, প্ৰিয়া চেনেল 123 বুলি আছে। সকলোৱে চাব আৰু ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰি দিব দেই। ধন্যবাদ দেই আপোনালোকলৈ।